শিৱসাগৰ ৰাইড ষ্টাৰ্ট হৈ গ'ল। গাইজ জাষ্ট বি গাইজ এনেকুৱা মোমেণ্ট মোৰ লাইফত কেতিয়াও অহা নাছিল। তো হে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো লাষ্ট ভিডিঅ'টো চাই পেলাই গম পাইছে শিৱসাগৰ ৰাইড ষ্টাৰ্ট হৈ গ'ল আজিৰ পৰা। লাষ্ট ভিডিঅ'ত কৈছিলোঁ কেনেকৈ কি হ'ব, গোটেই শ্বেডিউলটো কৈছিলোঁ কেনেকৈ কি হ'ব। তো ফাইনেলি এতিয়া বাজি আছে আজি, এতিয়া বাজি আছে আপোনাৰ 7:20 হৈছে। 7:20 6টা বজাত ঘৰৰ পৰা ওলোৱা কথা আছিল। তো সেই মানে অকণ ওলাওঁতে কৰোঁতে অকণ দেৰি হ'ল গম পাইছে। তো ফাইনেলি ইয়াতে চাইকেল হৈ গ'ল ৰেডি। চাইকেলখন মই এবাৰ দেখাই দি আছোঁ। ইয়াতে মই এটা বেগ লৈছোঁ, মানে ইমান এটা বেগ লোৱা নাই কাৰণ কি প্ৰব্লেম হ'ব পাৰে ন ৱেইট লৈ পেলাই। ইয়াতে আছে বেগ, ইয়াতে এটা চিট লগাইছিলোঁ কালি নতুনকৈ। বেক চাইডে আছে লাইট কাৰণ কি বহুত কামত আহিব। এতিয়া ইয়াতে হেলমেট ইয়াত লৈ লৈছোঁ। ইয়াত আছে আপোনাৰ চাইকেল হোল্ডাৰ, মানে মোবাইল হোল্ডাৰ। এণ্ড গাইজ জাষ্ট চেক দিছ আউট, এইটোৱে এবাৰ চাওক। ইয়াতে আছে অসমৰ পিংকু। আপোনালোকে যদি ৰাস্তাত ক'ৰবাত দেখে তেক চিধা গম পাই যাব মোৰ চাইকেলখন দেখিলে। ইয়াতে লিখা আছে অসমৰ পিংকু, নগাঁও টু শিৱসাগৰ চাইকেল ৰাইড 2022। মাই এইম ছেফ নেচাৰ ছেফ লাইফ, নেচাৰ ইজ আৱাৰ গড। কাৰণ কি গাইজ গাইজ কি নেচাৰ নহ'লে আমি কোনো জীয়াই নাথাকিম, সেইকাৰণে নেচাৰে আমাৰ ভগৱান। তো এতিয়া ফাইনেলি ঘৰৰ পৰা ওলাই দিওঁ, ঘৰৰ পৰা ওলালোঁ মানে ঘৰৰ পৰা নামঘৰত সেয়া চেয়া কৰিলোঁ। সেয়া যাওঁ, ফাইনেলি ৰাইড ষ্টাৰ্ট হৈ গ'ল। এণ্ড গাইজ কোনোবাই যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব। কাৰণ কি যোনটো আপাৰ আছামৰ চিৰিজ আহি আছে ন টু শিৱসাগৰ, খাতৰা লেভেলৰ আহি আছে, খাতৰা লেভেলৰ আহি আছে। আৰু চবেই সেয়া মানে আশীৰ্বাদ কৰিব যাতে ভালে ভালে গৈ কিনে ৰাইডটো গোটেই আপোনালোকক দেখাব পাৰোঁ। এণ্ড মোৰ জৰিয়তে যাতে আপোনালোকে গোটেই শিৱসাগৰ এণ্ড গাইজ আমি এতিয়া চিধা উৰিয়াগাঁও বাইপাছ মানে এইফালে ক্ৰছ কৰি পিনে উৰিয়াগাঁও চকটো ক্ৰছ কৰি পিনে চিধা ওলাই দিলোঁ টু আপাৰ আছাম ছাইড। ইয়াতে অলপমান মেডিচিন আছিল, চ' ইয়াতে মেডিচিন অলপমান লৈ ল'লোঁ। গ্লুকন-ডি যিহেতু লাগে ৰাইডত, গ্লুকন-ডি তাৰপিছত বিষৰ বৰি চৰি। এণ্ড ইয়াতে অল লৈ ল'লোঁ চবখিনি লৈ পিনে। এতিয়া ব্ৰেক ইয়াত ল'লোঁ, গোৱাত অকণমান আৰু যিমান পাৰোঁ যাওঁ, গৈ পেলাই তাতে কিবা এটা খাবলৈ কাৰণে ব্ৰেক ল'ম। ইয়াতে আৰু ব্ৰেক নলওঁ। এণ্ড অলৰাইট গেছ ফাইনেলি এতিয়া পাই গৈছোঁ আমনি। এইফালে আছে নীলকণ্ঠ ধাবা নে ক'লে, নীলকণ্ঠ ধাবা। য়েছ, ইয়াতে আহিছোঁ, চাইকেল ইয়াতে পাৰ্ক কৰি দিলোঁ। এতিয়া ফাৰ্ষ্ট ব্ৰেক ইয়াতে লৈ আছোঁ, চিধা নগাঁৱৰ পৰা চিধা মানে একদম আমনিলৈকে মাৰি দিলোঁ। মানে কেনেকৈ ইমান দূৰ পাৰিলোঁ নিজে গম নাপাওঁ, কিন্তু মাৰি দিলোঁ। তো আপোনালোকৰ আশীৰ্বাদৰ কাৰণে চাগে, আশীৰ্বাদৰ কাৰণে ইমান দূৰ মাৰিবৰ কাৰণে সক্ষম হৈছোঁ, মানে পাৰিলোঁ। তো এতিয়া ইয়াতে নীলকণ্ঠ ধাবা পালোহি, মানে আমনি আছোঁ এতিয়া বৰ্তমান। ইয়াতে কিবা এটা খাওঁ, খাই পিনে চাইকেল লৈ পিনে আকৌ যাত্ৰা ইয়াৰ পৰা ষ্টাৰ্ট। ইয়াতে ফাৰ্ষ্টে খাই আছোঁ, ৰুটি অৰ্ডাৰ কৰিছোঁ। ৰুটি খাওঁ, মানে ভাত খালে কি হয় কি দূৰলৈকে চাইকেল চলাব প্ৰব্লেম হয়। ত' ইয়াতে ৰুটি খাওঁ, খাই পিনে চিধা যাওঁ। ইয়াতে নীলকণ্ঠ ধাবা, ইয়াত দাদা আৰু দাদা আছে, বহুতখিনি হেল্প কৰিলে। এতিয়া ইয়াৰ পৰা চিধা ওলাই, মানে ইয়াৰ পৰা চিধা মানে কাজিৰঙাৰ পৰা যিমান দূৰ পাৰোঁ মাৰি দিওঁ, মাৰি পিনে যেতিয়া ৰেষ্ট পাওঁ তাতে ৰখি দিওঁ। ফাইনেলি এতিয়া কাজিৰঙা পাই গ'লহি। কাজিৰঙা পাই পিনে ইয়াতে বুঢ়ীআই থানত ৰখিছোঁ। ৰখি পেলাই ইয়াতে অকণ সেৱা এটা কৰোঁ, যাতে ৰাইডটো ভালে ভালে হৈ যায়। আপোনালোকৰ কাৰণেও এটা সেৱা কৰিম, আপোনালোকেও সেৱা এটা কৰি লওক। ইয়াতে সেৱা এটা কৰি পিনে চিধা দেৰগাঁও ওলাই দিওঁ। মাজত ৰখা হোটেল নাইকি মানে ভিডিঅ' কাৰণে বহুত দূৰ আহিছোঁ গম পাইছোঁ। যিহেতু ইমান দূৰ চাইকেল চলাইছোঁ, ব্লগিং কৰি পেলাই চাইকেল চলাওঁতে বহুত প্ৰব্লেম হৈ যায়, দেৰি হৈ যায়। তো ইয়াতে এটা সেৱা কৰোঁ, সেৱা কৰি পিনে যাওঁ। গাইজ ফাৰ্ষ্ট টাইম মই ইয়াতে আহিছোঁ। এইফালে মই আপাৰ আছামৰ ছাইডে মানে আপোনাৰ কলিয়াবৰ আগত অহা নাছিলোঁ, এইবাৰ ফাৰ্ষ্ট টাইম ঠিক আছে ৰখক। অ'কেতো ঠিক আছে। ইয়াতে ফাইনেলি ৰখিলোঁ বহুতখিনি দেৰি, ৰখি পেলাই এতিয়া ফাইনেলি ওলাই দিওঁ আৰু। এণ্ড গাইজ তো মই কেতিয়া ভাবা নাছিলোঁ যে এনেকৈ এদিন চাইকেল লৈ পিনে কাজিৰঙা আহিম। তো বহুত এটা ডাঙৰ সপোন মানে পূৰণ হ'ল। তো চব আপোনালোকৰ কাৰণে, মানে আপোনালোকো আছে মোৰ লগত, সেইকাৰণে মই
জেগাখিনি আহিব সাহস কৰিছোঁ, মানে ইমানখিনি এটা সাহস কৰিছোঁ। ত' ফাইনেলি কাজিৰঙা পাই গ'লহি। এতিয়া কাজিৰঙাৰ পৰা আৰু দেৰগাঁও যাওঁ, দেৰগাঁও গৈ পিনে তাতে আজি ষ্টে' কৰিম। গাইছ ইয়াতে এবাৰ চাব পাৰে স্পীডোমিটাৰ দেখাই আছে, মানে কিমান স্পীড আহিছোঁ চব দেখাই দিয়ে ইয়াতে। ইয়াতে 40 ওপৰত ক্ৰছ কৰিব নোৱাৰি। কালো কিসমাৰেলি মই বাঁধে কৰিব ন তিমলাই হেৰ্দেৰেলি মই বিতাউলা জীৱন কালো কিসমাৰেলি মই বাঁধে কৰিব ন তিমলাই হেৰ্দেৰেলি মই বিতাউলা। And guys, just be guys, এনেকুৱা মোমেণ্টবোৰ লাইফত কেতিয়াও অহা নাছিল। মানে আপুনি ট্ৰাষ্ট কৰে এটা মিডিল ক্লাছ বয়, তেওঁৰ মানে মানে মই আপুনি ক'ব পৰা নাই এটা মিডিল ক্লাছ বয় এজন মানে একদম এতিয়া এনেকৈ মানে মাইকীবিলাক মানে ৰেকৰ্ডো লৈছে কেনেকুৱা কি মানে চাৰিটা চেনেলে। ত' ফাৰ্ষ্ট টাইম হয় মোৰ মানে মোৰ নিজকে বিলিভ কৰা নাই কি এনেকুৱা এটা যে দিন আহিব। বহুত ভাল লাগিছে, খুবেই ভাল লাগিছে। ইমানটো যে মানে ভাল কাম কৰি আছোঁ, চবেই যে ছাপোৰ্ট কৰিছে সেইটো কাৰণে ভাল লাগিলে। আৰু মানে মনটো কিমান ভাল লাগিছে মই নিজে ক'ব পৰা নাই। থেংক ইউ গাইছ। ফাইনেলি এতিয়া যোৰহাট পামহি আৰু যোৰহাট পামহি মানে কি এতিয়া একো খোৱা নাই। আমনি লাষ্ট ষ্টপ আমনি লৈছিলোঁ, আমনি ৰুটি খাই পিনে একো খোৱাই নাই। তো ইয়াতে যোৰহাট খোৱা আগত নেকি কিবা এটা খাই লওঁ, ভাতেই খাই লওঁ। ভাতটো খাই পিনে অলপমান আছে ইয়াতে লৈছোঁ ভাত কি মানে ষ্টাৰ্ট কৰিয়ে দিলোঁ। চিকেন লৈছোঁ, এনাৰ্জি একদম নাইকিয়া হৈছে, চিকেন লৈ লৈছোঁ। এতিয়া গোটেই ভাতটো খাওঁ, খাই পিনে ভাত ওলাই।